কালি অসম বিধানসভাৰ যি শপত গ্ৰহণ অনুষ্ঠান আছিলে শপত গ্ৰহণ অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা অখিল গগৈ ডাঙৰীয়াক অসম চৰকাৰে যি বৰ্বৰতাৰে দমন কৰিবলৈ চেষ্টা কৰিলে আমি তাক ধিক্কাৰ দিছোঁ। দ্বিতীয়তে শিৱসাগৰ যুৱক হিচাপে আমি অত্যন্ত লজ্জাবোধ কৰিছোঁ আৰু অনাগত দিনত যাতে অসম চৰকাৰে কোনো কাৰণতে যিসকল প্ৰতিনিধিয়ে জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ প্ৰৱেশ কৰিছে তেওঁলোকক যাতে কোনো কাৰণতে দমন কৰিবলৈ অসম চৰকাৰে চেষ্টা নচলায়। শিৱসাগৰ সমষ্টি বুলিয়ে নহয় আহিব লগা দিনত যদি বিভিন্ন সমষ্টিৰ পৰা জাতীয়তাবাদক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি অহা ব্যক্তিসকলে যদি বিধানসভাত প্ৰৱেশ কৰাৰ সুবিধা পায় আৰু তাত যদি অসম চৰকাৰৰ বা বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী তেওঁলোকৰ চৰিত্ৰ আছে সেই যাতে চৰিত্ৰটো তেওঁলোকে অনাগত দিনত উদঙাই নিদিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ। কালি অসমৰ ইতিহাসৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, দুটা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি আমি ক'ব বিচাৰোঁ। প্ৰথম কথা হ'ল কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ এজন সংগ্ৰামী নেতা ইতিমধ্যে নিৰ্বাচনত বিজয়ী হৈছে আৰু 108 নং শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সংগ্ৰামী নেতা অখিল গগৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত পঞ্চদশ অসম বিধানসভাৰ কালি অনুষ্ঠিত প্ৰথম অধিৱেশনত তেখেতে আনসকল বিধায়কৰ লগত শপত গ্ৰহণ ইতিমধ্যে শপত লৈছে। কিন্তু এই ঘটনাৰ লগত জড়িত হৈ কালি ইতিহাসৰ অন্যতম এটা কলা দিন হিচাপে অভিহিত কৰিব পাৰি। কাৰণ অখিল গগৈদেৱ কাৰাৰুদ্ধ অৱস্থাত বৰ্তমান GMCত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে নিয়াৰ আদালতে তেখেতক বিধানসভাত শপত ল'ব পৰাকৈ অনুমতি প্ৰদান কৰিছিল। কিন্তু কালি যেতিয়া তেখেতক GMCৰ পৰা বিধানসভালৈ নিয়া হ'ল সেই সময়ত অসম আৰক্ষী আৰু নিয়াৰ আদালতৰ দণ্ডাধীশে তেখেতৰ লগত অতি অমানৱীয় আৰু এটা অশালীন আচৰণ কৰিছে বুলি আমি ইতিমধ্যে অৱগত হৈছোঁ। যিহেতু নিয়াৰ আদালতে এজন জনপ্ৰতিনিধিক সন্মান সহকাৰে বিধানসভালৈ নিবলৈ নিৰ্দেশ দিছিল, তথাপিতো আৰক্ষী বিভাগৰ লোকে এখন জৰাজীৰ্ণ বাছ লৈ গৈ তেখেতক GMCৰ পৰা বিধানসভালৈ নিছে আৰু আমি বিধানসভাৰ প্ৰৱেশদ্বাৰত ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যেতিয়া প্ৰৱেশদ্বাৰত তেখেতক সোমোৱা হৈছে আৰু তেখেতক যেতিয়া বিধানসভাৰ কক্ষলৈ নিয়া হৈছে সেই সময়ত কোনো লোককে যাতে কথা বতৰা পাতিব নোৱাৰে বা সাংবাদিকসকলৰ লগত যাতে মত বিনিময় কৰিব নোৱাৰে এনে অৱস্থা কৰি তেখেতক টনাজোৰা কৰি ঠেলা হেঁচা কৰি তেওঁক বিধানসভাৰ কক্ষলৈ সোমোৱাই নিয়া হৈছে। এই অমানৱীয় আচৰণৰ বাবে ৰাইজৰ দলৰ তৰফৰ পৰা আৰু শিৱসাগৰ সমষ্টিৰ ভোটাৰসকলৰ প্ৰতিনিধি হিচাপে আমি তীব্ৰ গৰিহণা দিছোঁ। অসম বিধানসভাৰ নৱনিৰ্বাচিত মন্ত্ৰী বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠানটো আমি মিডিয়াযোগে চাই আছিলোঁ। এই মিডিয়াযোগে চাই থাকোঁতে আমি আমাৰ চকুত পৰিছে যে আমাৰ শিৱসাগৰ জিলাৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াক এখন সাধাৰণ চিটি বাছত উঠাই অনাহাজৰাতে উঠাই আনি নিয়াৰ বিষয়ববীয়া আৰু নিৰাপত্তাৰক্ষীয়ে লৈ আনিছে। আমি অতি নিৰ্যাতিত হৈছোঁ শিৱসাগৰবাসী হৈ, আমি আৱেগিক হৈ পৰিছোঁ এইটো উদ্দেশ্যে। সেইটো কাৰণে আমি এজন জনপ্ৰতিনিধিক তেনেকুৱা ব্যৱহাৰ কৰাটো কেনেকুৱা সংবিধান? অখিল গগৈ ডাঙৰীয়াটো কোনো দাগী চোৰ ডকাইত নহয় যে তেখেতক তেনেদৰে টনা আজোৰা কৰি পবিত্ৰ সদনলৈ লৈ আহিব। ইয়াৰ কাৰণ কি? আমি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ বাবে বিচাৰ বিবেচনাৰে তেখেতক সসন্মানে যি প্ৰক্ৰিয়াৰ তেখেতক উলিয়াই আনিব পাৰি বন্দীত্বৰ পৰা আমি সকলোৱে তেখেতক অনুৰোধ কৰিছোঁ, আমি আশা কৰিছোঁ যাতে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক আমাৰ ৰাইজৰ মাজলৈ উলিয়াই দি ৰাইজৰ লগত কাম কৰিবলৈ সহায় সহযোগ কৰি বলিষ্ঠ পদক্ষেপেৰে তেখেতক ৰাইজৰ মাজলৈ পঠিয়াই আমি আশাবাদী। নতুন সন্মানীয় নৱ মুখ্যমন্ত্ৰী শ্ৰদ্ধাত হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে ভাল পদক্ষেপ ল'ব।